একদম ৰখিব পৰা নাই, গোন্ধটো ইমান মজা হৈছে নহয়। তো বলক ভাত পানী খাই আহোঁ। আৰু এইফালে এতিয়া মিষ্টাৰে ৰিভিউটো দিব, খাই কেনেকুৱা পালে। ঠাণ্ডা আহিলেই এতিয়া ৰাতিপুৱা একদম ঠাণ্ডা লাগে। তো হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। মই ৰূপালী, আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ। তো এতিয়া একদম ৰাতিপুৱা বহুত বেছি ঠাণ্ডা লাগে আৰু ৰাতিও ঠাণ্ডা লাগে। আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা জনাব কমেণ্ট কৰি। আৰু ঠাণ্ডা আহিলেই ভাল, গৰম দিন ভাল নালাগে, ঠাণ্ডা দিনে বেছি ভাল লাগে। তো এতিয়া উঠিলোঁ আৰু গৰম পানী খালোঁ। গৰম পানী ঠাণ্ডা দিনত খালে মানে বডিটো মানে হিট হৈ যায়, গৰম হৈ যায়, ভাল লাগে আৰু এতিয়া মই ভাত পানী বনাব ষ্টাৰ্ট কৰিম। স্কুলতো যাব লাগিব ভাত পানী খাই। আৰু আম্মা আজি দুদিনৰ পৰা আইনহঁতৰ ঘৰত থাকে, যাৰ বাবে মোৰ বহুত বেছি প্ৰব্লেম হৈছে। মানে কামবিলাক কৰোঁতে আম্মা আগতে লগতে অকণমান হেল্প কৰি দিয়ে, কিন্তু এতিয়া যিহেতু মোৰে চব কৰিব লাগে, তো মোৰ একদম মানে সময় নাপাওঁ আৰু কিবা কিবি কামৰ মাজতে থাকিব লাগে, ব্যস্ততা। আৰু এয়া ৰাতিপুৱা নাস্তা ৰেডি। কি বনাইছোঁ আপোনালোকে এবাৰ চাই লওক। আৰু এইটো আহাৰ ৰাতিপুৱা মোৰ কাৰণে একদম বহুত উত্তম হয়, মই বহুত বেছি খাই ভাল পাওঁ, একদম চিম্পুল হয়। ভাত পানী খাই ৰেডি হৈ গ'লোঁ। আৰু আজি দালি বনাইছিলোঁ। দালি খাওঁতে মোৰ মাৰ কথা মনত পৰি গ'ল, আম্মাৰ কথা মনত পৰি গ'ল। যেতিয়া স্কুলত গৈছিলোঁ আগতে, মই ৰাতিপুৱা দালি বনাই আৰু কিবা ভাজি তাজি বনাই আৰু অমলেট বনাই, তো সেয়া দালি যেনেকুৱা চেম আজি মোৰ সেনেকুৱা হৈছে, আম্মাৰ নিচিনা হৈছে। তো মই খাই আম্মাৰ কথা মনত পৰি আছিলোঁ। আগতে স্কুলত যেতিয়া যাওঁ তেতিয়া ৰাতিপুৱাই এয়া নাস্তাই খাই যাওঁ, দালি ভাজি কণী। এতিয়া মই ৰেডি হৈ গৈছোঁ আৰু কি পিন্ধিছোঁ মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক, ৰ'ব। আৰু মই আজি শাৰী পিন্ধিছোঁ, আৰু এইটো শাৰী মোৰ বিয়াত গিফ্ট উঠিছিল। তো এয়া চাওক, পেটটোৱে নকমে, বাকী চব ঠিকে আছে, পেটটোৱে নকমে মোৰ। সৰু থাকোঁতে আম্মাই ভাত পানী বনাই আমাক স্কুলত খুৱাই পঠায়, আৰু এতিয়া নিজে ভাত পানী বনাই স্কুলত আহি আছোঁ খাই। তো এয়ে আমাৰ জীৱন আৰু ছোৱালী মানুহৰ জীৱন। স্কুলৰ পৰা আহি গ'লোঁ আৰু এতিয়া 1টা বাজিছে। আৰু স্কুল যোৱাৰ সময়ত মোৰ অকণো মনত নাছিল, বাদামকেইটা আছিল যে এইকেইটা ৰ'দত দিব লাগে। তো এতিয়া বাহিৰত ৰ'দ আছে, বাহিৰত মেলি দিওঁ। আজি এটা বস্তু ৰেচিপি বনাম বুলি ভাবি আছোঁ বাদামৰ। তো বাদাম লাগিব, অকণমান মচমচীয়া হৈ থাকিলে ভাল লাগে। আৰু আম্মা ঘৰত নাথাকিলে যে মোৰ একো মনত নাথাকে। ইয়াতে ৰ'দত দি দিছোঁ, ধুনীয়াকৈ লাগিব। আৰু মই ঘৰত আহি চাইছোঁ মিস্ত্ৰী নাই। মিষ্টাৰে মিস্ত্ৰীক বোলে ধুনীয়াকৈ 11টামান বজাত বোলে চাহ বনাই দিছে। আজি মানে চাহ দিয়াৰ মানুহ কোনো নাছিলে, আম্মা থাকিলেতো আম্মাই মিস্ত্ৰীক চাহ বনাই দিয়ে। তেতিয়া ভাত খাম, ভোক লাগিছে, বেলেগ আপোনালোকে চাই থাকিব। মিষ্টাৰক বজাৰত পঠাইছোঁ চিকেন আনিবলৈ। চিকেনৰ কিবা এটা নতুন ৰেচিপি বনাম আজি মই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই চিকেনৰ আজি কি ৰেচিপি বনাওঁ। অকণ মচমচীয়া হ'লে বাদামবিলাক মানে বাকলি গুচাবলৈ ভাল হয়। এয়া চাওক, এতিয়া মই বহি কেইটামান বাদামৰ বাকলি গুচাই লওঁ। এয়া চাওক, এয়া চাওক, আমাৰ কলথোপ ইয়াতে কাটি আনি থৈছিল, ধুনীয়াকৈ পকি গৈছে। দেখিয়ে মানে মনটো ভাল লাগি গ'ল। দুদিনৰ পৰা মই কল বিচাৰি আছিলোঁ, বহুত কল খাব মন গৈছিল। এয়া চাওক কিমান ধুনীয়াকৈ পকি আছে। ইয়াতে মানে এই বস্তাটোৰ এনেকৈ আবাৰ ঢাকি ৰ'দত দি দিছিল, এতিয়া এইকেইটা পকি গ'ল। এইকেইটা ভিতৰত লৈ যাওঁ মই দাঙি। এফালে মিষ্টাৰক চাহ দিছোঁ, আৰু মিষ্টাৰে চাহ খাই ক্ৰিকেট চাই আছে। এয়া চাওক, এফালে মোবাইল থৈ। আৰু এতিয়া বাজিছে 5টা, আৰু আজিকালি মানে 5টা বজাতে এন্ধাৰ হৈ যায়। আজি মই এটা স্পেচিয়েল ৰেচিপি বনাম, বহুত দিনৰ পৰা বনাম বুলি ভাবি আছোঁ। সেইটো হ'ল চিকেন কৰ্মা। তো এইফালে মিষ্টাৰে বজাৰৰ পৰা চিকেন আনিছে, আৰু মই ধুনীয়াকৈ কাটি ধুই মেলি এনেকুৱা এটা খৰাহিত থৈ দিছোঁ, যাতে এক্সট্ৰা পানীখিনি তলফালে পৰি যায়। তো এতিয়া চিকেন কৰ্মা বনাবৰ কাৰণে কি বস্তু লাগে গোটেইখিনি মই প্ৰায় যোগাৰ কৰিলোৱে। তো আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ, আৰু গোটেইখিনি মই ধুনীয়াকৈ দেখাই যাম। তো একদম ধুনীয়াকৈ চাই থাকিব। আৰু আজি মই নতুন কেৰাহীত বনাম। এইটোত সদায় ইউজুৱেলি বনোৱা নহয়েই, এইটো মই এনেকৈয়ে থৈ দিছোঁ। তো আজি মই এইটোত বনাম। এয়া দেখিছে, চিকেনখিনি মই ধুনীয়াকৈ ধুই মেলি এটা বাতিত উঠাই লৈছোঁ। আৰু ইয়াতে মই আধা কেজি চিকেন লৈছোঁ। চিকেনৰ পিচকেইটা অকণমান ডাঙৰকৈ ৰাখিছোঁ। চিকেন কুৰ্মা বনাবলৈ মানে চিকেনকেইটা অকণমান ডাঙৰকৈ কাটিলে দেখিবলৈ ভাল লাগে। আৰু ইয়াতে মই অকণমানেই নিমখ দি দিছোঁ, কাৰণ নিমখ আকৌ পিছত দিব লাগিব। আৰু ইয়াতে মই এতিয়া দিম নহৰু পেষ্ট এইকাৰণে দিছোঁ, আদা দিয়া নাই। আদা দিলে যেতিয়া মই ফ্ৰাই কৰিম তেতিয়া আকৌ তেল ছিটিকি আহিব পাৰে। তো এতিয়া নহৰু আৰু নিমখ দি ধুনীয়াকৈ এইখিনি মিলাই লৈছোঁ। আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰিম। তো ধুনীয়াকৈ মিলাই লওঁ এইখিনি। তো আজি মই বনাই আছোঁ নতুন কেৰাহীত, আৰু মোৰ কেৰাহী বাকীকেইটা চব ক'লা হৈ আছে। তো এইটো একদম বগা হৈ আছে।
আৰু এতিয়া তেলখিনি গৰম হৈ গ'ল। এতিয়া মই এটা এটাকৈ চিকেন দি দিছোঁ। এনেকৈ চিকেনখিনি ভাজি ল'ম ধুনীয়াকৈ। তো গোটেইকেইটা দি দিছোঁ। গোটেইকেইটা মানে আধাকেইটা আছে, আধা ইয়াতে দি দিছোঁ। এতিয়া ধুনীয়াকৈ মই গল্ডেন হোৱালৈকে ফ্ৰাই কৰি ল'ম। তো এয়া দেখিছে মই লুটিয়াই দিছোঁ, ধুনীয়াকৈ হৈ গৈছে। এতিয়া অকণমান ল' ফ্লেমত ভাজিছোঁ। এয়া দেখিছে মিষ্টাৰে মোক হেল্প কৰি দি আছে। আধাখিনি মই কৰিলোঁ, এতিয়া মিষ্টাৰে কৰি আছে আৰু মই কেমেৰাটো ধৰি দিছোঁ। মোৰ হাত বিষাই গ'ল। আৰু এইফালে এতিয়া মই পেষ্ট এটা বনাই লৈছোঁ। ইয়াতে মই এটা পিঁয়াজ লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া লৈ লৈছোঁ, কাৰণ যিহেতু জলকীয়া গুড়ি ইমান নিদিওঁ, তো কেঁচা জলকীয়া দিছোঁ আৰু ধুনীয়া এটা ফাইন পেষ্ট বনাই লৈছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই তৰমুজৰ গুটিকেইটা ফ্ৰাই কৰি আছোঁ। এইখিনি বেছি ফ্ৰাই কৰিব নালাগে, জাষ্ট চুব পৰাকৈ গৰম হ'লেই হ'ল। বেছি ফ্ৰাই কৰিলে আকৌ তিতা হৈ যাব। গল্ডেন হোৱাৰ আগতে মই নমাই দিম। এয়া দেখিছোঁ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। তো মই বাদামখিনিও ফ্ৰাই কৰিলোঁ আগতে। এতিয়া হাতত চুব পৰাকৈ গৰম হ'লেই হ'ল। আৰু এতিয়া মই একেখন কেৰাহীতে আকৌ একে তেলতে মই এতিয়া পিঁয়াজ ভাজি লৈছোঁ। তো এতিয়া মই উঠাই ল'ম। ধুনীয়া গল্ডেন কালাৰ আহি গ'ল। বেছি গল্ডেন হ'লে তাৰপিছত আকৌ বেছি ৰঙা হৈ যাব। তো এয়া দেখিছে মই এতিয়া তৰমুজৰ মগজু বুলি কয়, কিছুমানে গুটি বুলি কয়, তৰমুজৰ গুটি দি দিছোঁ আৰু বাদাম। এইখিনি মই এটা পেষ্ট বনাই ল'ম। এতিয়া মই পিঁয়াজ ভাজা একেখন কেৰাহীতে গোটা মছলাকেইটা দি দিছোঁ। ইয়াতে ইলাচি আছে, দালচিনি আছে, লং আছে, লগতে জালুক আছে। আৰু এতিয়া মই 2 খিলা তেজপাত দি দিছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম অকণমান। তাৰপিছত ইয়াতে মই মিহি মিহিকৈ কাটা এফাল পিঁয়াজ দি দিছোঁ, কাৰণ ইয়াতে বেছি পিঁয়াজ নিদিওঁ, কাৰণ লাষ্টত আকৌ পিঁয়াজ দিম, পিঁয়াজৰ বেৰেচা দিম, তাৰপিছত পিঁয়াজৰ পেষ্ট দিম। তো চাই থাকিব আপোনালোকে কেনেকৈ বনাওঁ। তো এতিয়া মই দি আছোঁ কেঁচা জলকীয়া আৰু পিঁয়াজৰ পেষ্ট। আৰু এতিয়া এইখিনি লৰাই লৈছোঁ অকণমান ধুনীয়াকৈ। এতিয়া মই আদা নহৰু পেষ্ট দি দিছোঁ। আৰু নহৰু দি মই আগতে ফ্ৰাই কৰিছিলোঁ, তো এতিয়া নহৰু একদম কমকৈ দিছোঁ। তাৰপিছত ইয়াতে মই অকণমানি জলকীয়া গুড়ি দি দিছোঁ আৰু অকণমানি জিৰা গুড়ি দিছোঁ, ৰং এটা আহিবৰ কাৰণে। বেছি দিয়া নাই, একদম কমকৈ দিছোঁ। এয়া দেখিছে। তো এইখিনি লৰাই লৈছোঁ। আৰু এতিয়া মই ভাজি থোৱা চিকেনখিনিও দি দিছোঁ ধুনীয়াকৈ। আৰু ভালদৰে এতিয়া লৰাই ল'ম এইখিনি, যাতে মছলাৰ লগত ধুনীয়াকৈ মিলি যায়। এতিয়া মই বাটিত যিকণ মছলা লাগি আছিল ধুই ধুনীয়াকৈ দি দিছোঁ পানী। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি মিলাই লৈছোঁ। আৰু এইটো যে দেখিছে, এইখিনি গাখীৰ নহয়, ধুনীয়াকৈ যে বাদাম পেষ্ট কৰিছিলোঁ সেইখিনি পানী মিক্সিটো ধুই দি দিছোঁ। আৰু এতিয়া মই দি দিছোঁ বাদাম আৰু মগজু পেষ্ট, মানে তৰমুজৰ গুটিৰ পেষ্ট, তৰমুজৰ মগজু বুলি কোৱা হয়। তো এইখিনি দি দিছোঁ। আৰু এয়া চাওক কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া এটা ৰং আহিছে। তো সোৱাদ অনুসৰি নিমখ দি দিছোঁ, কাৰণ নিমখ আগতেও দিছিলোঁ, মনত আছে মোৰ এতিয়া। তো অকণমান নিমখ দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ উতল আহি গ'ল। এতিয়া মই ঢাকি দিছোঁ এইখিনি। তো অকণমান সময়ৰ পিছত মই এনেকৈ লৰাই চালোঁ, ধুনীয়া হৈছে। তো এতিয়া শেষত যিটো দিব লাগে সেইটো হ'ল, মই ইয়াতে 1 পোৱা গাখীৰ লৈছোঁ, তো গোটেইখিনি দি দিছোঁ। আৰু গাখীৰটোৱে এটা ধুনীয়া এটা ফ্লেভাৰ আনে আৰু খায়ো বেছি ভাল লাগে। আৰু চিকেন কোৰ্মাৰ মেইন বস্তুটোৱে হ'ল গাখীৰ। গাখীৰ দিলে ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু একদম শেষত মই পিঁয়াজ যে ভাজি থৈছিলোঁ সেইখিনি দি দিছোঁ। পিঁয়াজ এনেকৈ দিলে ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু শেষত মই এনেকৈ 1 চামুচ ঘিউ দি দিছোঁ এনেকৈ। তো এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই ছাৰ্ভ কৰিছোঁ এটা বাটিত, উঠাই লৈছোঁ। আৰু এইফালে মিষ্টাৰ চিকেন কোৰ্মা খাবলৈ একদম ৰেডি হৈ আছে। আৰু আজি প্ৰথমবাৰ বনাইছোঁ ৰেচিপিটো, সেইকাৰণে বহুত দেৰি হৈ গ'ল যা যোগাৰ কৰোঁতে। আৰু এতিয়া 8টা বাজিছে, মানে অকল ৰেচিপিটো বনাওঁতে মোৰ 1 ঘণ্টা লাগি গ'ল কিবাকিবি কৰোঁতে। আৰু চিকেন কোৰ্মা মই যিহেতু ফাৰ্ষ্ট বনাইছোঁ, মিষ্টাৰে খাই পেলাই ৰিভিউটো ক'ব কেনেকুৱা হৈছে ন। এতিয়া জল্দি ভাত খাই আহোঁ। আৰু ৰখিব পৰা নাই, ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়। মিষ্টাৰে মোক বহুত হেল্প কৰিছে, আপোনালোকেতো দেখিছে। তো একদম ৰখিব পৰা নাই, গোন্ধটো ইমান মজা হৈছে নহয়। তো বলক ভাত পানী খাই আহোঁ, তাৰপিছত ক'ম বাৰু কেনেকুৱা লাগিছে। ভাত পানী খাই লওঁ। আৰু চিকেন কোৰ্মা খাবলৈ বহুত বেছি মজা হৈছিল, ফাৰ্ষ্ট টাইম বনাইছোঁ। আৰু অকণমানি বাঢ়ি গৈছে, চাওক মই বাটিত এনেকৈ লৈ আহিছোঁ। আৰু আমি 2টাই আছিলোঁ যে, আধা কেজি মাংস, তো বহুতখিনি ৰৈ গ'ল। এইখিনি কালি খাব পাৰিম। আৰু আম্মাক কৈছিলোঁ ৰাতি আহিবলৈ, তাৰপিছত আম্মা আৰু নাহিলে, তো আম্মাৰ কাৰণে থৈ দিছোঁ। আৰু এইফালে এতিয়া মিষ্টাৰে ৰিভিউটো দিব, খাই কেনেকুৱা পালে, কেনেকুৱা পাইছে বোলে। একচুৱেলি বহুত দিনৰ মূৰত খাইছোঁ, প্ৰায় 1 বছৰ 1.5 বছৰৰ মূৰত খাইছোঁ। আমাৰ এইখন ঘৰত অহাৰ পিছৰ পৰা এদিনো খোৱা নাই। আৰু তাই এইটো প্ৰথমবাৰ বনাইছে, তো খাই বহুত মজা লাগিছে। আৰু কেতিয়াবা আগতে খাইছিলেনে? আগতে বহুত খাইছোঁ, ৰেষ্টুৰেণ্টত খাইছিলোঁ। ফাৰ্ষ্ট টাইম মই খাইছিলোঁ মানালীত যাওঁতে, আমাৰ কলেজৰ পৰা মানালীত গৈছিলোঁ, তাত ফাৰ্ষ্ট টাইম মই খাইছিলোঁ। কিন্তু ঘৰত কেতিয়াও খোৱা নাই? ঘৰত খোৱা নাই, ঘৰত কেতিয়াও খোৱা নাই, ৰেষ্টুৰেণ্টত খাইছোঁ বাহিৰত। কিন্তু প্ৰথমতে
প্ৰথমবাৰ যেতিয়া খাওঁ মানে এই হেৰি গ্ৰেভিটো যে মোৰ কেনেকুৱা টাইপৰ লাগে বাদামৰ হেৰি দিয়া থাকে যে তো চিকেন কৰ্মা মানে ঘৰত বনাবলৈ যা যোগাৰ কৰোঁতে বা অকণমান বেছিয়ে পৰি যায় কিবা কিবি বস্তু যিহেতু বেছি লাগে তো হোটেল বা ৰেষ্টুৰেণ্টত খাব পাৰি কোনো কথা নাই কিন্তু ঘৰত বনালে বহুত কিবা কিবি লাগি যায় বাপৰে কিমান কি যোগাৰ কৰিব লাগে তো এতিয়া ভাবিছোঁ আজি ব্লগটো ইয়াতে শেষ কৰি দিওঁ আৰু ৰেচিপিটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব বহুত কষ্টৰে বনাইছোঁ আপোনালোকৰ কাৰণে তো আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইছ লগ পাইছোঁ আৰু এটা মজাৰ ব্লগৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক